আৰু এইটোচোন হৰকান্ত ডাক্তৰে ভালে হৈছে তই লগ পাই মোৰ বেমাৰটোৰ কথা সুধি ৰ অ' ডাক্তৰ ছাৰ আপোনাক লগ পাই ভালে হৈছে হে মোৰ এটা বেমাৰ হৈছে চাই দিয়কচোন দৰকাৰটো নুশুনে কি বেমাৰ হৈছে কচোন মোক তই চাওঁ তোৰে বেমাৰ চাওঁ ছাৰ মোৰ ৰাতি ঘুমলি টোপনি নাহে আৰু ৰাতিপুৱা হ'লে ঘুমটি আহে কি হৈছে চাই দিয়কচোন সেইটো বেমাৰ তুমি এটা কাম কৰা তোমাৰ চকু দুটা ভালকৈ এনকৈ মেলি দিয়া আৰু মুখখনে সেনকৈ মেলি দিয়া চাওঁচোন তোমাৰ কি হৈছে Oi, 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 oi. তোৰ মানে মই গোটেই পৰীক্ষা কৰি গম পালোঁ তোৰ এটা বেলেগ বেমাৰ হৈছে তোৰ এইটো আমেৰিকাত যোৱা লক্ষণেই দেখা দিছে গম পাইছা তোৰ ৰাতি ঘুমটি নাহা ৰাতিপুৱা হ'লে ঘুমটি আহা সেইটো এটা আমেৰিকাত যোৱা লক্ষণ তাৰ কাৰণে মোৰ লগত তোৰ কাৰণে এটা ঔষধ আছে এই পিলটো তই ৰাতি ঘুমটি অহাৰ পিছত এক পালি খাবি আৰু ঘুমটিৰ পৰা সাৰি পৰাকৈ এক পালি খাবি তোৰ এই বেমাৰটো ভালে হ'ব আৰু তই অহা বছৰলৈকে আমেৰিকাত যাব পাৰিবি বেয়া বেমাৰ নহয় যে ভাল বেমাৰ ভাল হ'ব দে আৰু গম পাইছা না ছাৰ মই বেলেগ বেমাৰ হৈছে চোন ঘৰতে বিলটো খাই সোমাই থাকোঁ আৰু অহা বছৰ আমেৰিকা যাব পাৰিম চাওক দে ছাৰ